সীমান্তত পুনৰ নগা দুৰ্বৃত্তৰ তাণ্ডৱ। অসমৰ ভূমিত প্ৰৱেশ কৰি পোহনীয়া কুকুৰ গুলিয়াই হত্যা কৰি নিলে নগাই। মেৰাপানীৰ গড়বস্তিত সংঘটিত হৈছে এই ঘটনা। নগাই মৰসাহ দেখুৱাই এইবাৰ অসমীয়াৰ গৃহত প্ৰৱেশ কৰি পোহনীয়া কুকুৰ হত্যা কৰি লৈ যায় নগাই। ১ নং ওপৰ তৰাণীৰ গড়বস্তিৰ নুদুক চুতীয়া নামৰ এজন ব্যক্তিৰ পোহনীয়া কুকুৰটোক হত্যা কৰে এনি নামৰ এটা নগাই। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত CRPFক অৱগত কৰিছে নুদুক চুতীয়াই। বৰ্তমানেও ঘটনাস্থলীত উপস্থিত হোৱা নাই CRPF তথা অসম আৰক্ষী। পাঁচমান বজাত এই চেইন ছিগি গুচি আহিলে আমাৰ ঘৰৰ পৰা। তাৰপৰা মই কুকুৰটো বিচাৰি আহিছোঁ। তাৰপিছত কুকুৰটো ধাও এই বন্ধুকৰ ৱাচ শুনিছোঁ ধাও কৈছে সিহঁতৰ এই মুতুচিঙৰ ঘৰত। আৰু কালি গুচি আহিছিলে হ'লে মই আকৌ কালি নিছিলোঁ কুকুৰটো। তাৰপৰা সেই যিটো নগাই মাৰি নিলে সেইদিনাখনো এইখিনি জীৱনৰ ঘৰৰ পৰা বান্দৰ এটা মাৰি নিছে কাটচি বন্ধুকে। তাৰপৰা মই আমাৰ কুকুৰটো নাম আৰু বুলি মই ভাবিছিলোঁ। তাৰপৰা এতিয়া গধূলি পৰত গৈ দেখিছোঁ যে গোটেই তেজ পৰি আছে ধাও কৰিছে মানে মই তাৰপিছত আৰু তাৰ ওচৰলৈ এইপিনে গৈছোঁ কুকুৰটো সি লৈ মাৰিছে কুকুৰটো পিঠিত তুলি পিনে বস্তাত ভৰাই। তাৰপৰা মই নেপালকৈ সি পাহাৰ উঠিলে মোৰ পাহাৰলৈ যাবলৈ অলপ ভয় হ'ল আৰু কুকুৰটো মই শুনিছোঁ ধাওকৈ কাটচি বন্ধুক আনি পিনি সি মাৰি নিছে। সেইদিনা বান্দৰ এটা মাৰি নিছে ইয়াৰ পৰা। হয় সি এনিয়ে নিছে মই এনি গাঁতৰ পৰা চিনি পাইছোঁ। তাই এনি নগা বুলিয়ে কয় আমি তাক। কিমান সময় ঘটনা? প্ৰায়তো 5মান বজাতে। কুকুৰটো আমাৰ ঘৰ হ'লে পোহনীয়া কুকুৰ আছিলে ভিতৰতে এনেই থাকে বেজি চেজি দিয়া হৈছিলে। মুতুচিঙৰ ঘৰৰ পৰা এই এনিয়ে কাটচি বন্ধুকে মাৰি লৈ গুচি গৈছে। মই আহিছোঁ আহি পিনি দেখিছোঁ সি একদম নদী কিনাৰ পাছে একদম কুকুৰটো লৈ মাৰিছে। এনেই মাতিলোঁ সি পূৰা পাহাৰ উঠি দৌৰ মাৰিছে কুকুৰটো লৈ কাটচি বন্ধুক আনি মাৰি নিছে। বন্ধুক এচাতহে ফুটাইছে।